যিটো ল'ৰা ছোৱালী আমাৰ ৰঙৰ প্ৰতি খুব আকৃষ্ট হয় সেইকাৰণে আমি ধাৰণাৰ কাৰণে এনেকৈ এটা কেটাগৰী বনাবলৈ চেষ্টা কৰা হৈছে। ইয়াতে কেৱল সংখ্যাকেইটা লিখি দিয়া হৈছে। যিটো ইয়াত লিখিছে কেইবাটাও আমি বনাবলৈ চেষ্টা কৰিছোঁ। ল'ৰা ছোৱালীক আঙুলি আমি শিকাবলৈ বেছি সহজ হয়। সেইকাৰণে আমি হাতৰ সহায়ত প্ৰথমতে এটা আঙুলি দেখাই পেলাই দিব আৰু এই বুলি ক'লে যে তাৰ চিহ্নটো এইটো হয়, তাৰ কাৰণে এইটো লিখি দিয়া হৈছে ইয়াত। ঠিক তেনেদৰে দুইৰ কাৰণে এইটো, তিনিৰ কাৰণে চিম্বলটো যে এইটো ধাৰণাটো পাব, এতিয়া আঙুলিয়ে দেখাব সিহঁতি। তাৰপিছত এনেকৈ আমাৰ তিনি বুলি ক'লে যে আমি এইটোৱে লিখিম বা চাৰি বুলি ক'লে যে এইটোৱে লিখিম, তাৰ কাৰণে আমি এই চিহ্নটো যে এইটো হয় তাৰ কাৰণে এইখিনি কৰা হৈছে। আৰু লগতে আমাৰ ইয়াতো সংখ্যা গণনাৰ কাৰণে এক হ'লে এপাহ ফুল থাকিব, লগতে অসমীয়াত কেনেকৈ লিখিব দেখুওৱা হৈছে। বুলি ক'লে ইয়াত তিনিপাহ ফুল আৰু কেনেকৈ লিখিব, আখৰে কেনেকৈ লিখিব পৰা যায়, লগতে চিহ্নটো কৰা হৈছে। আৰু এইফালে আমাৰ বৰ্ণৰ কাৰণে হৈছে প্ৰত্যেকটো বৰ্ণৰে টানি দিব পাৰি। এইফালে ৰোমান সংখ্যাৰ কাৰণেও দিয়া হৈছে সিহঁতক চিনাক্ত কৰিবৰ কাৰণে। কিন্তু আজিকালি আমাৰ প্ৰশ্ন পেপাৰবিলাকত ৰোমান সংখ্যাৰ ব্যৱহাৰ কৰাই হয়, গতিকে তেওঁলোকক ধাৰণা দিবৰ কাৰণে শলাকাঠি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। আপুনি এতিয়া এই সংখ্যাৰ ধাৰণা যিটো আছে আপুনি তাৰ পৰা আপুনি কেইটা অৰ্হতা আপুনি দেখাব পাৰিব, কিবা এটা দেখাব পাৰিছে, আপুনি কি কি অৰ্হতা দেখাব পাৰিছে, কি কি হ'লে হয়। প্ৰথমতে যিহেতু আমি সংখ্যাটো এক বুলি ক'লে কি হ'ব সেইটো আমি ইনপুট পাবই, লগতে তাৰ চিহ্নটো আমি চিহ্নটো পোৱা যাব। আৰু এক বুলি ক'লে যে এপাহ ফুলেই হ'ব সেইটো ধাৰণাটো পাব। আৰু লগতে আমাৰ আখৰেটো কেনেকৈ লিখিব পৰা যায়, আখৰৰ ধাৰণাটো দিয়া হ'ব, চিহ্নটো বুজোৱা হৈছে, লগতে কেইটা বস্তু বুজায় সেইটো ধাৰণাটো কেইটা ধাৰণা আমি দিব পাৰোঁ। যিহেতু আকৌ ৰঙৰ ধাৰণা পাই যাব। আৰু আমাৰ যিহেতু বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো হৈছে বহুকেন্দ্ৰিক, গতিকে সিহঁতৰ কাৰণে মনোগ্ৰাহী আমি কেনেদৰে কৰিব, তাৰ কাৰণে সিহঁতি যিহেতু ৰাউণ্ড আমি যেনেকৈ হ'লে সিহঁতে এটা চাইডে যাতে থাকিলেও সিহঁতি চবফালে যে চাব পাৰে, তাৰ কাৰণে আমি সিহঁতৰ মনোগ্ৰাহী এইটো ইয়াৰ লগত সাংখ্যিক ধাৰণাৰ লগতে জড়িত হৈ আছে নে ইয়াৰ লগত এইটো কম্পিটেঞ্চিৰ লগতে এইটো জড়িত হৈ আছে? সম্পূৰ্ণ বেলেগ। এইটো বাৰৰ ধাৰণাৰ কাৰণে আমি ইয়াৰ লগত ইয়াৰ সেইটো এইকেইটা পইচা দিব লাগিব। সংখ্যাৰ ধাৰণা আৰু বৰ্ণৰ ধাৰণাৰ কাৰণে কৰা হৈছিলে। আমি লগতে ইয়াৰ লগত মিলাই আমি অনা হৈছে। আমি এইটো গোৱাব পাৰোঁ সিহঁতক। আমি প্ৰথমতে পঢ়ি দিব লাগিব, তাৰপিছত সিহঁতক পঢ়িবলৈ দিয়া হ'ব। সিহঁতে নিজে চুই মেলি টানি খাব পাৰিব। আৰু এই ইয়াৰ লগত এই কবিতাটোৰ লগত কিবা সামঞ্জস্য ৰাখিব পাৰিব নে? সামঞ্জস্য আছে। ইয়াত আমি ইয়াত মানে ইয়াত বাছি এইটো ইয়াত মানে ফ'কাছ কৰি দিয়া হৈছে বেলেগ ৰং দি পেলাই। একেটা কালাৰ মিলাই দিব পাৰিছে। এইটো হৈছে বাৰৰ ধাৰণাৰ কাৰণে আমি আজি যিহেতু মঙলবাৰ সেইকাৰণে, আৰু মঙলবাৰ হ'লে কালি কি আছিলে, সোমবাৰ আছিলে, আৰু কালিলৈ কি হ'ব, বুধবাৰ হ'ব, সেইটো ধাৰণা দিয়া হৈছে। সেই ঘূৰালে গম পাব। আৰু বাৰৰ ধাৰণাটো ছবি চাই যাতে ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিব নোৱাৰিলেও ছবি চাই যাতে কাহিনীটো বুজিব পাৰে, সেইটো বুজি কাউৰেই
কাউৰীজনী উৰি যায়, পানী বিচাৰি ফুৰে, পানী বিচাৰি যায়, এটা টেকেলি দেখে, টেকেলিত অকণমান পানী দেখে, তাই পানী তলিত থকাৰ বাবে ওচৰত থকা শিলগুটি নি পেলাই কলহটোত পেলায় আৰু পানীৰ ওপৰলৈ যেতিয়া উঠি আহে তাই খাব পাৰে। তেনেকৈ ইয়াত কেইবাটাও মানুহ সহায়